ইয়াতে আপোনালোকে চাওকচোন, ইয়াতে এক সমন্বয় ভেটি গঢ়ি উঠিছে। এই ৰাস মহোৎসৱখনি আজি ঠিক 50 বছৰৰ ওপৰত হৈ গৈছে। ঠিক বয়সটো গম পোৱা নাই, এই বয়সটো মই যিমান পাৰোঁ জনাবলৈ আপোনালোকক চেষ্টা কৰিম। ঢুলীয়াতে নৃত্য কৰি আছে দেখিছে, আৰু লগতে যি কালীয় দমন হ'ব, কালীয় দমনৰ ইয়াৰ কিছু সময় পিছতে কালীয় দমন চেনেলসমূহো আহি ইয়াতে দৃশ্য গ্ৰহণ কৰি আছে তেখেতলোকেও। উজনি মাজুলীৰ যি মিলন সংঘৰ যি ঐতিহ্য আপোনালোকে এয়া মহাৰাস দেখিছে।
মহাৰাসৰ দৃশ্য চলি আছে চাওক। এয়া মহাৰাসৰ দৃশ্য দেখিছে। মাজত দেখিছে এয়া শ্ৰীকৃষ্ণৰ যি নৃত্য, লগতে গোপীসকল চাইডে চাইডে নাচি আছে, কাষে কাষে গোপীসকল। মহাৰাসৰ দৃশ্য চাওক, কি সুন্দৰ দৃশ্য। গোপীসকলৰ যি নৃত্য আপোনালোকে দেখিছে, মহাৰাসৰ যি দৃশ্য, এই দৃশ্যখিনি কেমেৰাত দেখিছে আপোনালোকে। লগতে নিউজ চেনেলসমূহো আহিছে। শ্ৰীকৃষ্ণৰ যি ৰাসলীলাৰ আপোনালোকে এই মহাৰাসৰ দৃশ্যসমূহ দেখিছে। গোপীসকলে কি নৃত্য কৰি আছে, এই নৃত্যসমূহ আপোনালোকে দেখিছে। চব কেমেৰাত প্ৰত্যক্ষ কৰক, কি সুন্দৰ নৃত্য। লগতে নিউজ চেনেলসমূহ আহি তেখেতলোকেও ভিডিঅ' বনাই আছে, নিউজ বনাই আছে। মিলন সংঘৰ এয়াই হৈছে সেই ৰাসৰ আখৰা আপোনালোকে চাইছে। চাওক, কেমেৰাত প্ৰত্যক্ষ কৰক। সকল চেনেলটো মহাৰাসৰ আখৰা বৰ্তমান